আপুনি নিশ্চয় টাইটানিক জাহাজখনৰ নাম শুনা পাইছে আৰু আপুনি সেই অভিশপ্ত জাহাজখনৰ হাজাৰ মানুহ একেলগে মৃত্যু হোৱা কথাটো আপুনি নিশ্চয় জানে। টাইটানিক জাহাজখন সেই সময়ত আটাইতকৈ দামী জাহাজ আছিল। এই জাহাজখনত বহুত মিলিয়ন টকা ব্যৱহাৰ কৰি বনোৱা হৈছিল। সকলো ধৰণৰ সুবিধা আছিল। 1912 চনৰ 10 এপ্ৰিল তাৰিখে যাত্ৰা আৰম্ভ কৰিছিল এই জাহাজখন। এই জাহাজখনত প্ৰথমবাৰৰ যাত্ৰাৰ বাবে টিকেট বুকিং কৰিব লগা হৈছিল আৰু এই জাহাজখনত সকলো সুবিধা থকাৰ বাবে টিকেটৰ দাম যথেষ্ট আছিল। এই জাহাজখনত এজন খেতিয়ক ভ্ৰমণ কৰিবৰ বাবে খুব ইচ্ছা আছিল। তেওঁ পত্নী আৰু 5জন ল'ৰাৰ টিকেট কাটিবৰ বাবে সক্ষম নাছিল যদিও তেওঁ সমস্ত জমা ধনৰ অলপ টকা ধাৰলৈ আনি তেওঁ 7টা টিকেট কাটিছিল। ঠিক জাহাজখনৰ যাত্ৰা আৰম্ভ কৰিবলৈ প্ৰায় 7 দিন বাকী আছিল। এদিন হঠাতে তেওঁ 3 নম্বৰ ল'ৰাজনক ঘৰৰ কুকুৰটোৱে বেয়াকৈ কামুৰিছিল আৰু খেতিয়কজনৰ বৰ খং উঠিছিল আৰু কুকুৰটোক বেয়াকৈ মাৰধৰ কৰিছিল। আৰু ল'ৰাজন অসুস্থ হৈ পৰাৰ লগে লগে তেওঁ পত্নী ভ্ৰমণত যাবলৈ অমান্তি হৈছিল। বাকী 4জন ল'ৰাক লগত লৈ তেওঁ ভ্ৰমণত যাবলৈ কৈছিল। খেতিয়কজন বৰ সংকটত পৰিছিল। এফালে তেওঁ পত্নী আৰু ল'ৰা নোযোৱাৰ দুখ, আনফালে সকলো সমস্ত টকা এনে পানীত পৰাৰ ভয়। যদি তেওঁ ভ্ৰমণত নাযায় তেনেহ'লে তেওঁ কোনো ধৰণৰ টকা ঘূৰাই নাপাব। বহু ভাবি চিন্তি গোটেই পৰিয়ালটো ভ্ৰমণত নোযোৱাটো থিৰাং কৰিলে। যিদিনা ভ্ৰমণৰ বাবে জাহাজখন ওলাই গৈছিল, হাজাৰ হাজাৰ মানুহৰ তাত সমাগম হৈছিল। তাত সেই খেতিয়কজনো উপস্থিত আছিল আৰু সেইদিনা খেতিয়কজনৰ বৰ দুখ লাগিছিল। ঘৰলৈ আহি কুকুৰটোক আকৌ মাৰধৰ কৰিছিল। ইয়াৰ পাছৰ কাহিনীটো সকলোৱে জানে নিশ্চয়। 4 দিনৰ পিছত 15 এপ্ৰিল তাৰিখে জাহাজখন এটা আইচলেণ্ডত খুন্দা মাৰি সাগৰৰ বুকুত জাহাজখন সোমাই পৰিছিল। খেতিয়কজনে খবৰটো পোৱা মাত্ৰে ভগৱানক ধন্যবাদ দিয়াৰ আগতে দৌৰি গৈ কুকুৰটোক ধন্যবাদেৰে উপচাই পেলাইছিল। ইয়াৰ পৰা আমি এয়াই বুজা যায় যে ভগৱানে যি কৰে, যি দুখ কষ্ট দিয়ে, আপোনাৰ মোৰ ভালৰ কাৰণে দিয়ে। হয়তো সৰু সৰু ঘটনাত আপুনি মই ডাঙৰ ডাঙৰ সমস্যাৰ পৰা বাচি যাম। যদি এই চেনেলটোত আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নটিফিকেশ্যনটো অন কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।